সেউজ আমাৰ মনত, সেউজ আমাৰ প্ৰাণত, সেউজ আমাৰ ধৰা, সেউজ আমাৰ চৌপাশে ভৰা। শ্ৰদ্ধেয় ৰাইজ, গছ থাকিলেহে আমি থাকিম, গছ থাকিলেহে বাসোপযোগী হৈ থাকিব আমাৰ পৰিৱেশ। সেয়েহে পৰিৱেশ সংৰক্ষণৰ প্ৰতি কিবা এটা কৰাৰ দুৰন্ত হেঁপাহ আমাৰ, আৰু সেই হেঁপাহৰ তাগিদাতে মনৰ দুৱাৰ খুলি ধৰা জীপাল কৰিবলৈ ওলাই আহিছোঁ আমি অপেন ড'ৰ অসম নাম লৈ। সমাজ কল্যাণকামী এটি বেচৰকাৰী সংস্থা অপেন ড'ৰ অসমৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱসটি পালন কৰিবলৈ আমি আহিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ বিনম্ৰ আহ্বান, সকলোৱে এটিকৈ হ'লেও ৰোপণ কৰক গছৰ পুলি। কাৰণ গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে বাচিব আমাৰ পৃথিৱী। সেয়েহে আহক একেলগে ধৰণী সেউজী কৰোঁ হাতে হাত ধৰি। বিনয়ৰে অপেন ড'ৰ অসম সমাজ কল্যাণকামী এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা।